ৰংপুৰৈ ৰতনপুৰৈ গড়গাঁৱৰ কাৰেংঘৰ কিমান দূৰ। ৬০০ বছৰীয়া আহোম ৰাজ্যৰ শৌৰ্য বীৰ্যৰ কীৰ্তি বহনকাৰী ৰংঘৰ আৰু কাৰেংঘৰত প্ৰত্যেক বছৰে পহিলা বহাগত এনেদৰে উখল মাখল হয় ঢোলে ডগৰে আৰু গোটেই গীত নৃত্য আদিৰে উখল মাখল হৈ পৰাৰ লগে লগে ৰংঘৰ কাৰেংঘৰ পুনৰ জীৱন্ত ৰূপ পায়। এয়া প্ৰতীকী আহোম স্বৰ্গদেউ অসমৰ শেষৰজনা আহোম স্বৰ্গদেউৰ পৰিণতিক আগুৱাই লৈ আহিছে ঢোলে ডগৰে ৰংঘৰৰ মাজলৈ। মই যি চাক্ষুষ দেখিলোঁ, মই যি আজি আপোনালোকক দেখাব বিচাৰিছোঁ সেইখিনি মোৰ কেমেৰাত নহয়, মোৰ মোবাইলত আবদ্ধ কিছুমান ভিডিঅ' ক্লিপহে। কোনো ব্লগ বা তেনেধৰণৰ মনৰ ইচ্ছা লৈ পিনি মই এইটো কৰা নাই। যি দেখিছিলোঁ কিছুমান ভাল লগা মুহূৰ্ত আছিল, তাৰে লেচেৰি বুটলি মই আপোনালোকৰ কাৰণে আগবঢ়াই দিছোঁ। এয়া স্বৰ্গদেউ ৰংঘৰৰ ওপৰলৈ প্ৰস্থান কৰিছে। এইবাৰৰ ৰংঘৰৰ হয়তো যিখন ৰংঘৰ বাকৰি বিহু বা যিখন ৰংঘৰ বাকৰিত বিহু মেলা হয়, ৰংঘৰ বাকৰিত প্ৰত্যেকবাৰ হয়তো অকণমান তাৰ সৌন্দৰ্যতাটো ম্লান পৰিব, মানুহে ভালদৰে উপভোগ কৰিবলৈ সুবিধা নাপাব, কিয়নো নেৰানেপেৰা বৰষুণৰ পাছত আজিহে ইমান ডাঙৰকৈ ৰ'দজাক ওলাইছে আৰু বহুত ঠাইত এতিয়াও মুকলি মঞ্চৰ আশে পাশে পানী জমা হৈ আছে। গতিকে হয়তো অকণমান মানুহৰ কষ্ট হ'ব। সকলো অনুষ্ঠানৰ শেষত এতিয়া বকতা দিৰপৰীয়া হুঁচৰি দলে তেওঁলোকৰ হুঁচৰি প্ৰদৰ্শন কৰিবলৈ বুলি আগবাঢ়িছে। এয়া বকতা দিৰপৰীয়া হুঁচৰি দলৰ হুঁচৰি পৰিৱেশন। ইয়াৰ পিছত আমি গড়গাঁও কাৰেংঘৰলৈ যাম। গড়গাঁও কাৰেংঘৰৰ বাকৰিত কি দেখিলোঁ সেইখিনি আপোনালোকক নিশ্চয় ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকক অৱগত কৰিম। গতিকে ভিডিঅ'টো এতিয়া শেষলৈকে চাব। তাৰপাছত ৰংঘৰৰ বাকৰিৰ পৰা গৈ আমি কাৰেংঘৰ বাকৰিত কি দেখা পালোঁ সেইখিনিও আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। এতিয়া আপোনালোকে বিহু উপভোগ কৰক, আমি কাৰেংঘৰলৈ বুলি ওলাই যাম। এনেদৰেই ৰংঘৰ কি, কাৰেংঘৰ কি বা শিৱসাগৰৰ ঐতিহাসিক যিবিলাক সম্পদ আছে বা আহোম যুগৰ যিবিলাক কীৰ্তি আছে সেইখিনিৰ ওপৰত আমি অলৰেডি বহুত তথ্য দৃশ্য নিৰ্মাণ কৰি ৰাখিছোঁ। এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকে উপভোগ কৰিব পাৰিব। যদি ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু আমালৈ একাজলি মৰম যাচিব। জয় দল শিৱদল ৰংপুৰৰ ৰংঘৰ ঢোলৰ ঘুমহনি বিহু বিহু লাগিছে জয় দল শিৱ
বদলতা ৰংপুৰৰ ৰংঘৰৰ দৈ চিলা বৰ চিলা ৰঙালী বিহুৰে বাতৰি দিলা দৈ চিলা বৰ চিলা ৰঙালী বিহুৰে বাতৰি দিলা নকৰিবা ভুল কুমকৈ
ৰংঘৰ বাকৰিৰ পৰা এতিয়া কাৰেংঘৰ বাকৰিলৈ বুলি যাবলৈ ওলাইছোঁ গতিকে পিছৰ ভিডিঅ'টোত আপোনালোকক লগ পাম আশাৰে বাট চাই ৰ'লোঁ